মৰমৰ নীলাজনীলৈ এখন চিঠি। কবি জিন্তুনাথ, আবৃত্তিকাৰ জিন্তুমণি। বাহী উৎপলনাথ। মৰমৰ নীলাজনী, তুমি কেনে আছা? বহুদিন হ'ল তোমাৰ ঘৰৰ পদূলিলৈ যোৱা নাই। তোমাৰ পদূলিৰ সোণাৰুজোপা এতিয়াও ফুলি আছেনে? তোমাৰ নিষ্পাপ সাহিত্যী এতিয়াও আছেনে? মই যাব নিবিচাৰা নহয় তোমাৰ পদূলিলৈ, কিন্তু সময় বৰ নিষ্ঠুৰ। সময় যে মোক বাট আগচি ধৰে। তুমি কোৱা কথাবোৰ এতিয়াও ডায়েৰীত আবদ্ধ হৈ আছে। তুমি এদিন কৈছিলা, ভাল লগা বস্তুবোৰলৈ ইমান মোহ নকৰিবা, খন্তেকতে আঁতৰি যায়। কিন্তু মই মানি ল'ব পৰা নাছিলোঁ। ওচৰত থকা বস্তুটো কেনেকৈ ইমান দূৰ হৈ যাব পাৰে? খুব সোনকালে ইয়াৰ প্ৰমাণ পালোঁ। ঠিক আমাৰ সম্পৰ্কটোৰ দৰেই কিছু ভুল বুজাবুজি হৈ আঁতৰি আছোঁ। তথাপি আমি ইজনে সিজনক কেতিয়াও বেয়া পাব নোৱাৰোঁ। এয়াইতো ভাল পাওঁ ন? বাৰু আজিলৈ এৰিলোঁ, আকৌ কেতিয়াবা লিখিম।